Hello everyone, welcome back to my channel Violet 39 Blog and Kitchen. আজি আমাৰ ঘৰত চেনি মাছ আনিছিলে খুব ধুনিয়া খুব মিঠা খুব টেস্টি হয় চেনি মাছ খাবলে নাজানো বেলেগবোৰ ঠাইত এই মাছটো কি মাছ বুলি কয় কিন্তু আমাৰ ইয়াতে আপাৰ আসামত চেনি মাছ বুলি কয় আৰু মই আজি বনাইছিলো মোৰ খুব প্ৰিয় বেংগলী ষ্টাইলত বনাইছিলো তৰকাৰীখন আৰু মাছত খুব ধুনিয়া পেটু ওলাইছিলে আৰু পেটু মই বনাইছিলো পেটু যিহেতু মই খাই খুব ভাল পাওঁ আৰু পেটুখিনি এটা বেলেগ ষ্টাইলত বনাইছিলো বেলেগ এটা মই ইনগ্ৰেডিয়েন্ট ইউজ কৰিছিলো পেটুখিনি বনাওতে আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাব মই কি ইনগ্ৰেডিয়েন্ট ইউজ কৰিছো পেটুখিনি বনাবৰ কাৰণে সাধাৰণতে আমি ঠাণ্ডা ভাত বা বেঙেনা দি পেলাই পেটু বনাও আৰু হেনেকেও ধুনিয়া লাগে মই বাৰু বেঙেনা ইউজ কৰিছো তাৰ লগতো এটা বেলেগ ইনগ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিছো আপোনালোকে চাবচোন কেনেকুৱা লাগে ভিডিওটো মোৰ আৰু কমেন্ট কৰিব ৰেচিপিটো চাই পেলাই কেনেকুৱা লাগে আৰু যি সকল লোকে মোৰ ভিডিওসমূহ চাই আছে এতিয়ালৈকে চাই পেলাই মোক ভিডিওসমূহ লাইক কৰিছে মোৰ ভিডিওসমূহত তলত কমেন্ট কৰিছে কমেন্ট কৰি মোক উৎসাহ দিছে তেখেতলোকলৈ মোৰ অশেষ ধন্যবাদ মোৰ অন্তৰৰ পৰা তেখেতলোকৰ মই ধন্যবাদ জনালো আৰু এনেকৈ মোৰ ভিডিওসমূহ চাই থাকিব কমেন্ট কৰিব লাইক কৰিব আৰু মোক সাপোৰ্ট দি যাব বুলি মই আশা কৰিলো এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ এতিয়া এইকেইটা হৈছে আমাৰ মাছ কেইটা আৰু লগতে পাভ মাছ কেইটামানো আনিছিলে সেইকেইটা তাৰ পৰা এটা মই ৰেকৰ্ডিং কৰিবলৈ লৈ লৈছিলো আৰু মাছখিনি ধুনিয়াকৈ ধুই বাছি ললো এয়া খুব ধুনিয়াকৈ ধুই পেলাই বাছি এতিয়া ইয়াতে মই হালধি সানি লম যিহেতু আমাৰ ঘৰত সকলোৱে মাছ নাখায় আৰু আজি মাছ ননভেজ আমি দুজনে খাম দুজনৰ কাৰণে মই এতিয়া ৰেচিপিটো বনাম এয়া এখন কেৰাহী ধুনিয়াকৈ গৰম কৰি তাত মিঠাতেল দি ললো 2 টেবুল চামুচ মান আৰু তাতে নিমখ দি এতিয়া মাছখিনি খুব ধুনিয়াকৈ ফ্ৰাই কৰি লম এই ৰেচিপিটোত অন্য তেলৰ হলনি মিঠাতেল ইউজ কৰিলেহে মাষ্টাৰ্ড অইল ইউজ কৰিলেহে ৰেচিপিটো টেস্টি হয় গতিকে আপোনালোকে বনালে মিঠাতেল দিয়ে বনাব সদায় মাষ্টাৰ্ড অইলেই ইউজ কৰিব এইটো ৰেচিপি বনাওঁতে আৰু খুব ধুনিয়াকৈ মাছখিনি কিন্তু ফ্ৰাই কৰি ল'ব লাগিব এয়া মই 70% ফ্ৰাই কৰি ললো মাছখিনি এয়া ফ্ৰাই কৰি এখন প্লেটত এইখিনি এতিয়া মই নমাই থলো এক্সট্ৰাকে এতিয়া মাছ ফ্ৰাই কৰি কেৰাহীত ৰৈ যোৱা তেলখিনিতে মই দুটা মিডিয়াম সাইজত আলু কাটি থৈছিলো দীঘল দীঘলকৈ সেই আলুখিনি ইয়াতে মই এতিয়া ফ্ৰাই কৰি লম আলুখিনি ধুনিয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব ইয়াতে মই 1 চামুচ নিমখ আৰু 1 চিকুট হালধি দি দিম 1 টিস্পুন সল্ট আৰু 1/4 টিস্পুন হালধি মই ইয়াতে দি দিম আলুখিনিত আৰু এই আলুখিনি খুব ধুনিয়াকৈ ৰঙা কৰি মচমচীয়া হোৱাকে ফ্ৰাই কৰিব লাগিব ক্ৰিস্পি হ'বলৈ দিব লাগিব যেতিয়াহে মানে আমাৰ তৰকাৰীখন জোলখন বেছি টেস্টি হয় এয়া মই এতিয়া আলুখিনি খুব ধুনিয়াকৈ ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰি এখন প্লেটত নমাই থম এক্সট্ৰা কৰি এইখিনি ফ্ৰাই কৰোঁতে খুব বেছি টাইমো নালাগে আমাৰ 5 মিনিট মান সময়ৰ ভিতৰতে হৈ যাব ফ্ৰাই কৰি এয়া হৈ গৈছে এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব
এয়া খুব ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। এতিয়া সেই তেলতে মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ। আপোনালোকে মিক্সিত পেষ্ট কৰি ল'বও পাৰে, বটি ল'বও পাৰে পিঁয়াজখিনি। মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজখিনি দি পেলাই অকণমান ভাজি তাতে এতিয়া মই এটা শুকান জলকীয়া আৰু 4টামান কেঁচা জলকীয়া দি দিম। জলকীয়াকেইটা দিয়াৰ পিছত মই আদা 1 ইঞ্চিমান দীঘল দীঘল কৰি কাটি থৈছিলোঁ। সেইখিনি আদাখিনি কিন্তু বটি দিয়াতকৈ এনেকৈ দিলে বেছি ধুনীয়া টেষ্ট আহে জোলখনত। গতিকেলৈ মই এনেকৈ দীঘল দীঘলকৈ কাটি পেলাই সেই তেলতে দি দিলোঁ আদাখিনি আৰু অকণমান আধা চামুচমান কালজিৰা মই দি দিছোঁ ইয়াতে আৰু 1 চামুচ জলকীয়া গুড়ি মই দি দিছোঁ এতিয়া ইয়াতে। 1 টিস্পুন ৰেড চিলি পাউডাৰ দি তাতে এতিয়া মই আলুখিনি ফ্ৰাই কৰি থোৱা মছলাখিনিত মিক্স কৰি ইয়াতে এতিয়া মই 2 কাপমান পানীও দি দিম। এয়া জোলখনৰ কাৰণে 2 কাপ পানী দি এতিয়া তাতে ফ্ৰাই কৰি থোৱা মাছখিনি মই দি দিলোঁ। এয়া তাৰপিছত এটা পকা খুব ধুনীয়া বিলাহী কাটি থৈছিলোঁ এনেকৈ টুকুৰা টুকুৰ কৰি, সেই বিলাহীটো এইটো সময়তে দি দিলোঁ। আৰু এতিয়া মই 5 মিনিটমানৰ কাৰণে জোলখন উতলিবলৈ দিম ঢাকন দি পেলাই। এয়া এতিয়া 5 মিনিটমানৰ কাৰণে মই উতলিবলৈ দিলোঁ। 5 মিনিট পিছত চাইছোঁ এয়া ধুনীয়াকৈ উতলি আছে, জোলখন সিজি গৈছে ধুনীয়াকৈ বিলাহী। আপোনালোকে অকণমান যদি টেঙা খাবলৈ মন কৰে তাতে অকণমান নেমুৰ ৰসো দি ল'ব পাৰে, কিন্তু মই দিয়া নাই। মই বিলাহীৰ টেঙাটোৱেই ভাল লাগে মোৰ, সেইকাৰণে নিদিলোঁ। আৰু 2 মিনিটমান ৰাখি পেলাই এই জোলখন হৈ গ'ল। এতিয়া নমাই থলোঁ। এতিয়া আহিম পেটুৰ ৰেচিপিটোলৈ। ইয়াত মই দিলোঁ 1 টেবুল চামুচ মাষ্টাৰ্ড অইল, সৰিয়হৰ তেল দিলোঁ 1 টেবুল চামুচ আৰু তাতে এটুকুৰা পিঁয়াজ কাটি দিছোঁ, বেছি নাই দিয়া। আৰু আদা নহৰু 1 চামুচ বটি থৈছিলোঁ পিচি, সেইখিনি দিলোঁ। এটা কেঁচা জলকীয়া দিছোঁ, দি পেলাই লৰাই যেতিয়া ইয়াতে আধা চামুচতকৈও কম জিৰা পাউডাৰ দিছোঁ, 1/4 টিস্পুন বুলিয়ে ক'ব লাগিব। আৰু ধনিয়া পাউডাৰো দিলোঁ, এয়া আধা চামুচতকৈ কম 1/4 টিস্পুন ধনিয়া পাউডাৰ, 1/4 টিস্পুন হালধি। এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ইয়াক একফাল মই বেঙেনা কাটি থৈছিলোঁ, ডাঙৰ বেঙেনা আছিল, সেইটো কাৰণে মই গোটেইটো দিয়া নাই, এফালেই ইউজ কৰিছোঁ, এফালেই কাটি। এয়া আধা চামুচ হালধি দিলোঁ আৰু নিমখ দিছোঁ 1 চামুচ। এয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি বেঙেনাটো যিহেতু খুব ধুনীয়া সোনকালেই সিজি গৈছে, 3 মিনিটমান লৰোৱাৰ পিছতে বেঙেনাটো কোমল হৈ সিজি গৈছে। গতিকে পেটুখিনি এতিয়া এইটো সময়তে দি দিছোঁ। পেটুখিনি দি লৰাই, যিহেতু পেটু সোনকালেই সিজি যায় গতিকে বেছি টাইম নালাগে, 3 মিনিটমান এনেকৈ লৰাই লৰাই সিজিবলৈ দিলোঁ। খুব বেছি মই তেল ব্যৱহাৰ কৰা নাই, কাৰণ পেটুৰ পৰা তেল ওলাই যায় আৰু এইটো হৈছে আমাৰ চিক্ৰেট ইনগ্ৰিডিয়েণ্ট। ইয়াতে এতিয়া মই 1 মুঠিমান মুড়ি, শুকান মুড়ি তাতে দি দিলোঁ আৰু এইখিনি দি পেলাই এয়া হৈ গৈছে 2 মিনিটমান ভাজি পেলাই। এতিয়া এইখিনি ৰেডি হৈ গৈছে। গেছটো এতিয়া অফ কৰি এয়া এতিয়া আমি ভাতৰ লগত মাছৰ
খুব ধুনীয়া টেষ্টি জোল মাছৰ আৰু পেটু ভাজি পৰিৱেশন কৰিম আৰু এনেকৈ আপোনালোকেও বনাই খাব আৰু মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই পেলাই আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ভৱিষ্যতে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ